হেল্ল' এভৰিৱান, আজি বনাই দেখুৱাম মই আপোনালোকক অ'টছৰ ক্ষীৰ। একেবাৰে সহজতে বনাব এনেদৰে আৰু মই গোটেইখিনি কি যোগাৰ কৰি লৈছোঁ সেইখিনিও দেখুৱাই গৈছোঁ। এইফালে অ'টছখিনি এয়া আৰু এইফালে পাতি ল'লোঁ মই এটা পাতিলা। তো ইয়াতে এতিয়া মই প্ৰথমতে দি দিছোঁ গাখীৰখিনি দি ইয়াতে মই কি এড কৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু লগতে দি দিছোঁ এতিয়া মই তেজপাতখিনি আৰু লং ইলাচি য'ত যি ৰেডি কৰি লৈছিলোঁ সেইখিনি দি লৈছোঁ গোন্ধ ভাল হ'বৰ কাৰণে। আৰু এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত এইখিনি উতল আহি যোৱাৰ পাছত ইয়াতে মই এড কৰি দিম চেনি আপোনালোকে সোৱাদ অনুসৰি এড কৰিব, যিহেতু চবেই চেনিটো বেছিকৈ নাখায় ন। তো যিমানটো আপোনালোকে দিব বিচাৰে দিব পাৰিব। তো এইখিনি চেনিখিনি দিও ভালদৰে মিক্স কৰি ল'লোঁ আৰু এইখিনি চাওক ভালদৰে উতল অহাৰ পাছত এতিয়া ইয়াতে মই এড কৰি দিম অ'টছখিনি আৰু ভালদৰে মিক্স কৰি ল'ম। আৰু এইখিনি 1 মিনিটমান সময় মই পূৰা এনেদৰে লৰাই অলপ সিজিবলৈ দিলোঁ। আৰু সিজি যোৱাৰ পাছত ইয়াতে মই ডেচিকেটেড ক'ক'নাট লগতে দিছোঁ চেৰি। তো আৰু আপোনালোকৰ ওচৰত যদি কিবা ড্ৰাই ফ্ৰুটছ থাকে আপোনালোকে দিব বিচাৰে দিব পাৰিব। আৰু এইখিনি মোৰ অ'টছ হৈ গ'ল ৰেডি। অ'টছৰ ক্ষীৰ একেবাৰে সহজতে বনাব পাৰে, খাই খুব টেষ্টি লাগে। তো এনেদৰে বনাই চাব। আজিলৈ ইমানতে।